গাইজ থাম্বনেলত চাই গমে পাইছে ভিডিঅ'টো কি হ'ব তাৰ কাৰণে ভিডিঅ'টো দেৰি নকৰো আৰম্ভ কৰো এতিয়া মৰ্নিং গাইজ আৰু এতিয়া মুৰ্গীটাৰ তৃতীয় ভেকচিন দিব লাগিব আজি ৰাতিপুৱা ভাগত নহয় সন্ধিয়া ভাগত দিব লাগিব 7টা 7:30 হেনেকা বজাত আৰু প্ৰত্যেকটা ভেকচিনতে মই 7টা 7:30 হেনেকা দি আছো আজিও দিব লাগিব আজি হল তৃতীয় ভেকচিন পিছত যেনে পাঁচৰ কথা হ'ব কিন্তু আজি তৃতীয় ভেকচিন দিব লাগিব তেতিয়াহ'লে মই ফাৰ্মৰ ভিতৰত সোমাই মুৰ্গীৰ বৰ্ডিং কেইটা লেতেৰাকেইটা চাফা কৰিম ফাৰ্মৰ ভিতৰত আহি গ'লো আৰু মুৰ্গীকেইটা ধুনীয়াকৈ কোনোবাটা মুৰ্গী পানী খাইছে আৰু কোনোবাটা দানা খাইছে এটা চাফা কৰিব লাগিব এই ধানৰ খুচিকেইটা একদিন মূৰে মই চাফা কৰোঁ যোৱাকালি ৰাতিপুৱা পাৰি দিছিলোঁ ধানৰ খুচিকেইটা আৰু আজি ৰাতিপুৱা মই ধানৰ খুচিকেইটা চাফা কৰিম আৰু এইটো ক'ত উঠছে ইমান ওপৰত ঐ নামে আৰু মই ধানৰ খুচি চাফা কৰি পাৰ দিয়াৰ পিছত স্প্ৰে মাৰিম তো স্প্ৰেটো B904 কয় গোটেইখিনি চাফা হোৱাৰ পিছত মই মাৰি দিম তেতিয়াহ'লে দেৰি নকৰোঁ এই বাচনকেইটা উঠাম আৰু এই টিংকাৰটো উঠাম নতুন পানী দিম আৰু ভেকচিন দিয়াৰ আগতে যোৱাকালিৰ পৰা একো মেডিচিন নহয় ভিটামিন দিব নালাগে অকল পানী মাত্ৰ দি থাকিব লাগিব যোৱাকালি আৰু আজি দিনতে পানী দি থাকিব লাগিব আৰু অহাকালিও পানী মাত্ৰ দি থাকিব লাগিব তাত একো মেডিচিন বা ভিটামিন দিব নালাগিব কাৰণ 3 দিনটো অকল পানী দি থাকিব লাগিব তাৰপিছত কিমান চুজি আছে চাওক ফাইটিং কৰিছে সৰুৰ পৰা এনেকুৱা চুজি আৰু ডাঙৰটো হোৱাই নাই আৰু মোৰ গোটেই টোটেল মুৰ্গী 100টা আছিল প্ৰথম আনাৰ পৰাই আৰু আজিলৈকে 6টা 7টা মান মৃত্যু হৈছে কাৰণ বেমাৰত মৃত্যু হৈছে পায়খানা হোৱাত আৰু এনেকুৱা বেমাৰ হোৱাত তো গাইছ এইখিনিয়ে বাচি আছে ডাঙৰ হোৱাৰ কেইটা বাচে কেইটা থাকে এতিয়া পাছৰ কথা হ'ব আৰু যিখিনি আছে যিখিনি কাম কৰিব লাগে কৰি যাব লাগিব তেতিয়াহ'লে এইকেইটা মই চাফা কৰিলোঁ তো ইমানখিনি ভিডিঅ' দুখনে থাকিব যাতে খন্তিয়ে দুখাম এতিয়াহ'লে আৰু খন্তিয়ে ভিডিঅ' বনাম তো গাইজ এতিয়া মোৰ গোটেইখিনি চাফা কৰা হৈ গ'ল আৰু আমি ধানৰ খুচিকেইটাক নতুন পাৰি দিলোঁ আৰু মুৰ্গীকেইটা খাই আছে এই দিছোঁ মই ভাত আৰু এইকেইটা হ'ল 7টা দানা আছে 20টা দানা আছে কোনোটা মুৰ্গী দানা খনাই অলপ বেমাৰৰ দৰে হৈ আছে তো কি হ'ল একেলগে থৈছোঁ এটা ফাৰ্মতে বেছি বেমাৰীকেইটা বেলেগ জেগাত থৈ আছোঁ অলপ বেমাৰীকেইটা ইয়াতে থৈ দিছোঁ তো গাইজ বাকী ভিডিঅ' শুনছে দুখাম এতিয়া এটা ঢাকনিটো খুলিছোঁ ইয়াতে মেডিচিনটো আনিছোঁ ভেকচিনটো মই পানীৰ লগত মিহিলাম এইটো হ'ল ভেকচিন আৰু এইটো হ'ল পানীটো মই চিৰিছিলোঁ অলপ ল'লোঁ আৰু ভেকচিনত মই পানীটো ভৰাই দিলোঁ লাহেকৈ ঘূৰাব লাগে আৰু পানীটো দিছোঁ গোটেইখিনি পানী দিলোঁ আৰু ভেকচিনত দিলোঁ গোটেইখিনি এতিয়া আমি ভেকচিনৰ পৰা গোটেইখিনি লৈ ল'লোঁ এতিয়া পানীখিনিতে লৈ ল'লোঁ গোটেইখিনি ভেকচিনখিনি এতিয়া মই এইটোৰ ওপৰত ভৰাই ল'লোঁ এইটোৰ ওপৰত গোটেইখিনি মেডিচিন ভৰাই ল'লোঁ দিয়াত সুবিধা হয় আৰু মই এটা মুৰ্গী পোৱালি ধৰিলোঁ আৰু ৰাইট চাইডত এক টোপাল চকুত দিব লাগে এতিয়া মই এক টোপাল চকুত দিলোঁ অলপ বৰ ৰুই থ'ব লাগে 2 ছেকেণ্ডমান
আৰু এটা ধৰিলোঁ আৰু চকুত দিলোঁ ৰাইট ছাইডত 2 ছেকেণ্ড ধৰি দিব লাগে তাৰপিছত চাৰি দিব লাগে ইয়াৰ লগত 3টা দিয়া হ'ল ভেকচিন তো মই ইমানখিনি দেখুৱাই নাথাকোঁ বহুত টাইম লাগি যাব এনেকুৱা ভিডিঅ' বনাই থাকিলে আৰু ভিডিঅ'টো বহুত দীঘল হ'ব তাৰ কাৰণে এইখিনিতে আৰু আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব তো নেক্সট ভিডিঅ' লগ পাম